আমি আহি পালোহি চিৰিয়াখানা। এয়া চাওকচোন চিৰিয়াখানাত বান্দৰবোৰে কেনেকৈ খেলি আছে। বান্দৰবোৰ মানে বান্দৰ দুটা ধুনীয়াকৈ খেলি আছে, আনন্দত মতলীয়া হয়। দূৰৰ পৰা ভিডিঅ' কৰিছে যিহেতু ইমান ধৰিব পৰা নাই। এইটো আকৌ নতুনকৈ কিবা বনাই আছে, কিবা ডাঙৰ জন্তু চাগৈ থ'ব, এই নতুনকৈ বনাই আছে। এয়া আহি আহি আমি আকৌ বেলেগ এটা হেৰি পালোহি আহি। এয়া চাওকচোন, ইয়াত আছে বিভিন্ন ধৰণৰ চৰাই। এয়া হাড়গিলা, কণামুচৰি, বগলী, বিভিন্ন প্ৰজাতিৰ চৰাই আছে। আৰু চৰাইবোৰ চাওকচোন কিমান ধুনীয়াকৈ আছে, দেখিয়ে ভাল লাগি যায় মনটো। এইবোৰ চাওকচোন বিভিন্ন প্ৰজাতিৰ চৰাই। এতিয়া আহি আমি আকৌ পালোহি বেলেগ এটা ঠাই। ইয়াত আছে কাছ। কাছটো দূৰৰ পৰা ধৰিব পৰা নাই, পিছে মই ভিডিঅ'টো দূৰৰ পৰাই কৰিছোঁ, সেয়ে কাছটো ইমান ধৰিব পৰা নাই। এতিয়া আহিলোঁ, ইয়াত আছে কেটেলা পহু। কেটেলা পহুটো দূৰৰ পৰা ধৰিব পৰা নাই, ভিতৰত কেটেলা পহুটো সোমাই আছে। আৰু এয়া হৰিণ। হৰিণে আকৌ আহাৰ খাই আছে। আহাৰ খাই থকাতে মই ভিডিঅ'টো কৰিলোঁ। চাওকচোন কিমান সুন্দৰকৈ আহাৰ খাই আছে। এতিয়া আমি আকৌ ভিতৰলৈ সোমাই যাবলৈ আহিছোঁ। এয়া ভিতৰলৈ সোমাই গৈ আছে চিৰিয়াখানাৰ ভিতৰলৈ। ভিতৰত আৰু কি কি বস্তু আছে আৰু তাৰ দেখাই আছোঁ। এয়া চাওকচোন বহুত মানুহ হৈছে, মানুহৰ ভিৰ বহুত হৈছে দেই আজি আমি অহা। এতিয়া আহিলোঁ সৰ্পগৃহলৈ। এয়া আন্ধাৰ হৈ আছে, যিহেতু আন্ধাৰত ভালকৈ ধৰিব পৰা নাই, হ'লেও চাওকচোন এই কিমান ডাঙৰ ডাঙৰ সাপ, ভয়ে লাগে দেখিলে। এয়া চাওকচোন সাপকেইটা ইমান স্পষ্টকৈ ধৰিব পৰা নাই, যিহেতু এন্ধাৰ হৈ আছে। তথাপিও যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া সাপে কণী পাৰি আছে, কণীতে উমনি লৈ আছে সাপজনীয়ে। এয়া চাওকচোন ধৰিব পাৰিছেনে আপোনালোকে? এইকেইটা কণী আৰু সাপজনীয়ে গোল হৈ কণীকেইটা ৰখি আছে। তাৰপিছত এইটো এটা সাপ। আকৌ আহিলোঁ বেলেগ এটা সাপ চাবলৈ। এইটো এটা সাপ চাওকচোন, সাপবোৰ দেখিলেই ভয় লগা। এইটো আকৌ অজগৰ সাপ। সঁচাই দূৰতে দেখিলে সাপবোৰ দূৰত দেখিলে পলাওঁ। এতিয়া আকৌ ওচৰত চিৰিয়াখানাতে পাই ফটো মাৰিলোঁ। এইবোৰ চাওকচোন কেনেকৈ সাপবোৰ শুই আছে। তাত থকা গোটেই সাপবোৰৰ ভিডিঅ' কৰিলোঁ, কিন্তু কি হ'ব এন্ধাৰ কাৰণে ধৰিব পৰা নাই গোটেই সাপবোৰ। এয়া চাওকচোন কেনেকৈ আছে গোল বান্ধি বান্ধি, দেখিয়ে ভয় লাগি যায় সাপবোৰ দেই। এয়া চাওকচোন